মাননীয় সভাপতি বিমল কুমাৰ বৰ্মন আছে। ৰাজনৈতিক জনপ্ৰতিনিধিত্ব নাছিল। তাৰপিছত এই জনজাতিকৰণৰ বিষয়টোক লৈ আমাৰ জনপ্ৰতিনিধিত্বৰ অভাৱত সংসদত আলোচনা হ'ল। সংসদত আলোচনা ক্ৰমে 1997 চনত অমৰ ৰায় প্ৰধানৰ নেতৃত্বত 16জনীয়া এখন সংসদীয় বাছনি কমিটি গঠন কৰি দিছিল আৰু এই 16জনীয়া বাছনি কমিটিয়ে ইতিমধ্যে কোচ ৰাজবংশীসকলক খিলঞ্জীয়া কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ স্বীকৃতি দিয়াৰ কাৰণে তাৰ প্ৰতিবেদনত তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছিল। আমি কৈছোঁ যে সেই পৰিষদসমূহ ডিমিলিটেশ্যনৰ জৰিয়তে পুনৰীক্ষণৰ জৰিয়তে সমষ্টিবিলাক বৰ্ধিত কৰিব লাগে আৰু বৰ্ধিত কৰি প্ৰচাৰভূমি জনগোষ্ঠী হিচাপে জনজাতি হিচাপে তাত সংৰক্ষিত আসন কৰিব লাগে। একেদৰে বিধানসভা সমষ্টি, লোকসভা সমষ্টি বা পঞ্চায়ত নিকায় নিগমত যিবিলাক বৰ্তমান জনজাতিৰ কাৰণে সংৰক্ষিত আসন আছে তাত আমাৰ অন্তৰ্ভুক্ত নকৰি প্ৰচাৰভূমি জনজাতি হিচাপে এই বিধানসভা, লোকসভা, পঞ্চায়ত, নগৰ নিগম আৰু পৰিষদসমূহত সংৰক্ষণ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। যিহেতুকে আমি সকলো ক'ব গ'লে আমি এটা কম্প্ৰমাইজৰ দৃষ্টিৰে আৰু তেওঁলোকৰ অধিকাৰ হ'ব নোহোৱাকৈ আমি জনজাতিখন হ'ব বিচাৰিছোঁ। গতিকে মই ভাবোঁ যে বৃহত্তৰ আমাৰ জনজাতি ভাইসকলে জনগোষ্ঠীৰ এই মৰ্মবেদনা উপলব্ধি কৰি এই জনগোষ্ঠীটোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকে পূৰ্ণ সহায় সহযোগিতা আৰু যোগানমুখ দৃষ্টিভংগী ল'ব। এইটোৱে আমাৰ প্ৰথমে জাতীয় পৰিষদৰ ফালৰ পৰা তেখেতসকলে বিনম্ৰ আহ্বান। আমি আন্দোলন কাৰ্যসূচী এতিয়ালৈকে আমি গ্ৰহণ কৰা নাই। আমাৰ কেইদিনমান পিছতে এখন বৰ্ধিত কাৰ্যসূচী সভা অনুষ্ঠিত হ'ব। চাওক, অসমৰ মুখ্যমন্ত্ৰীয়ে নহয়, 2014 চনৰ লোকসভা নিৰ্বাচনত বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বঙাইগাঁও জিলাৰ কাকজানাত আহি সহজভাৱে ঘোষণা কৰি গৈছিল যে কেন্দ্ৰত বিজেপি চৰকাৰ আহিলে তেওঁলোকে 6 জনগোষ্ঠীক 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিব। তেওঁৰ প্ৰথমটো কাৰ্যকাল পাৰ হৈ গ'ল, দ্বিতীয় কাৰ্যকাল শেষ হ'বৰ কাৰণে আৰু মাজতে 2 বছৰ আছে। কিন্তু এই মুহূৰ্তত এই সমস্যাটো সমাধান কৰাৰ কাৰণে বাস্তৱ পদক্ষেপ নল'লে। 2019 চনত ততাতৈয়াকৈ ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ বিধেয়ক উত্থাপন হ'ল আৰু সেই সময়তে জনগোষ্ঠীটোক জনজাতিকৰণ কৰিবৰ কাৰণে আমাৰ মূল যিটো বাধা আছিল যে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া আৰু নেশ্যনেল কমিশ্যনৰ ৰিকমেণ্ডেশ্যন আছিল, সেইটো এটা পূৰ্ণ হোৱাৰ পাছত কেবিনেটে সিদ্ধান্ত ল'লে আৰু ৰাজ্যসভাত বিধেয়কখন আহিল। কিন্তু ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰাৰ পিছত সেই বিধেয়কখনৰ সম্পৰ্কত কোনো ধৰণৰ আলোচনা বিলোচনাৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে। তাৰ পৰিৱৰ্তে তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে অসমৰ মুখ্যমন্ত্ৰীক মন্ত্ৰীগোটৰ এটা গোট কৰিবৰ কাৰণে তেওঁ পত্ৰ প্ৰেৰণ কৰিলে আৰু সেই পত্ৰ পোৱাৰ পিছত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 6 জনগোষ্ঠীৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে 5জনীয়া এখন মন্ত্ৰীগোট গঠন কৰিলে আৰু সেই মন্ত্ৰীগোটে কোচাভুমি জনগোষ্ঠীক জনজাতিকৰণৰ দাবী কৰা সংগঠন আৰু বিৰোধিতা কৰা সংগঠনবিলাকৰ লগত আলোচনিকভাৱে খানাপাৰা প্ৰশাসনিক মহাবিদ্যালয়ত বহিলে আৰু 2021 চনৰ 15 অক্টোবৰ তাৰিখে আমি কোচাভুমি জনগোষ্ঠীৰ সকলো সংগঠনে সহমত প্ৰকাশ কৰি যে অবিভক্ত গোৱালপাৰা জিলাৰ লগতে আমাৰ বিডিচিৰ অন্তৰ্ভুক্ত বাস্কাৰ ওদালগুৰি জিলাক ভূঞাম জনজাতি হিচাপে মৰ্যাদা দিব লাগে, বাকী থকা জনগোষ্ঠীক নতুন হিচাপে বা আদাৰ্ছ হিচাপে মানে স্বীকৃতি দিব লাগে। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী নিজেই পৰামৰ্শ দিছিল আৰু তেওঁৰ পৰামৰ্শৰ ভিত্তিত আমি সহমত প্ৰকাশ কৰি আমি জইণ্টলি আমি স্মাৰকপত্ৰ দিছিল। যিহেতুকে সেই সমস্যাটো সমাধানৰ কাৰণে আমি সকলো মানে সন্মত হৈ তেওঁৰ ওচৰত আমি প্ৰতিবেদন দিছোঁ। গতিকে মুখ্যমন্ত্ৰীয়ে সেই প্ৰতিবেদনৰ আওতাত যে অসমৰ বৰ্তমানৰ যিসকল জনজাতি আছে আৰু যিসকল নতুনকৈ জনজাতিৰ দাবী কৰিছে তেওঁলোকৰ কোটা মানে সংৰক্ষিত আসনত যাতে কোনো ধৰণৰ হিন্দেৰী নহয়, কোনেও কাৰো প্ৰতি যাতে অধিকাৰত খৰ্ব কৰিব লগা নহয় আৰু বৰ্তমান জনজাতিসকলৰ সকলো অধিকাৰ যাতে সন্নিৱিষ্ট থাকে সেই কথাটোক আমি স্পষ্টভাৱে নিৰ্ণয় কৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেওঁলোকৰ প্ৰতিবেদন আমি দিবলৈ গৈছোঁ। নাই, এইটো আপোনালোকৰ আচলতে সংবাদ মাধ্যম আৰু কিছু সংখ্যক ব্যক্তিয়ে এইটো এটা মিছলিড কৰিছে। আচলতে মই সেইগৰাকী বিশ্বজিত নহয়, সেইগৰাকী বিজেপিৰ এগৰাকী কৰ্মী যিগৰাকী ব্যক্তিক উপাধ্যক্ষ দিছে। আৰু মই এটা কথাই আপোনাক কৈছোঁ যে যোৱা 32 বছৰ ধৰি কোচাভুমি জনগোষ্ঠীৰ জাতীয় সংগ্ৰামখনত মই অসম চৰকাৰ নগৰ নিগম নিগমৰ অধ্যক্ষ বা উপাধ্যক্ষ হ'বৰ কাৰণে মই সংগ্ৰাম কৰা নাই। 2010 চনত আমাৰ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ মোৰ অধ্যক্ষ পদ দিছিল, সেই সময়ত মই খেলা ৰঙে হাঁহি মুখে মই প্ৰত্যাখ্যান কৰিছোঁ। গতিকে এই উদ্দেশ্য এই মুহূৰ্তত মোৰ উদ্দেশ্য হ'ল যে কোচাভুমি জনগোষ্ঠীক জনজাতিকৰণ কৰা